বছ তইমই এইটোৱে মই যে আপুনি কৈছে ধৰি আনিবলৈ এইটোৱে তইমই হয় ইয়াক ধৰি আনিলে চব বছ ইয়ে চব আমাক ধৰিবৰ কাৰণে পাং পাতি আছিলে আৰু ইয়ে গোটেই আমাৰ নিচিনা ৰাক্ষক ভূতবিলাও ধৰিবৰ কাৰণে মন্ত্ৰ শিকিছিলে কিবা কৰিছিলে চব ইয়ে কৰি আছে তো আপোনাৰ মুখৰ আগত হাজিৰ কৰি দিলোঁ বছ এতিয়া মোক কি ইনাম দিয়ে দিয়ক তই ইয়াক ধৰি আনলি ভালেই কৰিল কিন্তু ইয়াৰ লগত যে থাকে পিটু নেকি তাক কিয় ধৰি নানিলি তই আৰু ইয়াক ধৰি অনাৰ ইনাম বাৰু তোক মই দিম কিন্তু তই এতিয়া আৰু কোন আছে চুৰেল মাহী কেনি গ'ল চুৰেল মাহীক পঠাই দে চুৰেল মাহীকে পঠাই দে পিটু নেকি ইয়াৰ লগত তোক ধৰিবলৈ আৰু তাক সোনকালে ধৰি আনিবলৈ ক আৰু বাকী কি তাক তেল গৰম কৰিবলৈ ক কেৰাহীত সোনকালে মোৰ ভোক লাগিছে বাহ বেটা বাহ তই মোক ধৰিব পাৰিলি বুলি তই মোক খাব পাৰিম বুলি কেনেকৈ আহে বুলি তোৰ নিচিনা কত মই ভোট মাৰিলোঁ কত ৰাক্ষস খেলিলোঁ তই ঘোচা চিনি পা ঘোচা চালা एक घुसा मारूंगा 3 बाल्टी पानी खिला दूंगा तुमको हैं तो की बोले भागता है मुझे हैं तो कौन बोले हइस हैं तो की भूत नेकी तो रोमियो चिनि पा रोमियो आहिले तो एतिया जलाई हेक কৰি পেলাব তো নিচিনা কষ্টাক रोमियो অকলে মাৰিব বস কৃষ্ণ আমাক হিন্দীত গালি দিছে ইয়াক মই হিন্দীত গালি এটা দি দিওঁ নেকি ए लड़का तो किसको पीटेंगा बोलता है और किसको घुसा दिम कैसे हैं बच्चा तुमको हम क्या क्या खिला देंगे पता नहीं तुमको बहुत मारूंगा तुमको হ'ব না বছ মই ঠিকে গালিব পাৰিছোনে কাকাই তই সোনকালে জুইকুৰা জ্বলাই তেলটো গৰম কৰ বছে তেল গৰম কৰিবলৈ কৈছে আৰু তই মই লগৰ এটা থাকি আহিলে পিটু নেকি তাক ধৰিবলৈ চুৰেল মাহীক পঠাবলৈ কৈছে চুৰেল মাহীক দেখিছিলি নেকি তই কাকাইটি সোনকালে পঠাওঁগে বছে ভোক লাগিছে বোলে তই সোনকালে তেলটো গৰম কৰ আৰে ঐ পেটুৱা তই কি দেখা নাই নেকি এইবাৰ জুইকে জ্বলি আছে কি কণা নে কলা তই এইবাৰ জুই দেখা নাই তোৰ পেটটো যেনেকৈ বাঢ়িছে এই জুইকত তেনেকৈ বাঢ়ি গৈছে চাই থাক মই তেল গৰম কৰি আছোঁ তই চুৰেল মাহী কেনি গ'লে সেইপিনে গছত তলত পিনে বহি আছে চাই দেখাওঁ মই দেখা নাই মই জুইকত জ্বলাই থাকিম তেল গৰম কৰি থাকিম বছৰে মোৰ ওপৰত কমপ্লেইন নাপায় তই নিজৰ কাম কৰ হেল্ল' অঁ তহঁতি কি কৰিছ ভালে আছনে চবেই তহঁতি এই কি কবি আৰু মই একেবাৰে কথা পাতিবলৈ চান্সেই নাপাওঁ সময়ো নাপাওঁ বছে একদম চব সময়তে কামতে লগাই থৈ দিয়ে নহয় মোক একদম কৈছে নহয় অকণো শান্তি নাই মোৰ আৰু এতিয়া জীয়াই থকা দিনতো শান্তি নাছিলে এতিয়া মৰাৰ পিছতো মোৰ শান্তি নাই অঁ মই কথা পাতিবলৈ এতিয়া আমাৰ ডাইনিং ৰুমলৈ আহি লুকাই লুকাই কথা পাতি আছোঁ অঁ হয় কোনোবা অহা দে শুনিছোঁ দেই অলপ পিছত ফোন কৰি আছোঁ ৰ চুৰেল মাহী তই ইয়াত আছে ফোনত কথা পাতি আছিলি মই তোক বিচাৰি ফুৰিছোঁ আকৌ কেলৈ মই যে ধৰি আনিলোঁ তই মই তাৰ লগৰ এটা থাকি আহিলে ন পিটু তাক বাছে ধৰি আনিবলৈ কৈছে তোক যাবলৈ কৈছে সেইকাৰণে মই তোৰ ওচৰত আহিলোঁ তই গৈ পেলাই তাক ধৰি আনগৈ যা পিটু নে কি তাৰ নাম আছিলে তাক ধৰি আন যা আৰু তই এবাৰ লগ পাইছোঁ তাক পিতুহঁতক ধৰিবলৈ নাযাওঁ দেই সিহঁতৰ লগত যোৱাবাৰ মই কমলাবাৰীত সিহঁতক ধৰিবলৈ যাওঁতে যিখনহে হ'ল মোৰ লগত সিহঁতৰ ওচৰত ড্ৰেগন এটা আছে নহয় সিহঁতি জ্বলাই দিলে দেখিছে নাই মই কিমান কোলা পৰি গ'লোঁ দেখিবলৈকে বেয়া হৈ থাকিলোঁ মই যিহে মোৰ অৱস্থা কৰিলেও মই এই কথা এই মৰাৰ পিছৰ একদম আটাইতকৈ ডাঙৰ দুৰ্ঘটনা বুলি সেইটোৱে হৈছে আৰু মোৰ জীৱনত ইমান ডাঙৰ ঘটনা মই ইমান ক'লা পৰি গ'লোঁ মই একদম দেখিবলৈকে বেয়া হ'লোঁ মোৰ এতিয়া নিজৰ একদম মুখখন আইনাত চাবলৈকে বেয়া লাগে মোৰ এনেকুৱা গতি হৈছে মোৰ এই ড্ৰেগনটো তই মই ওচৰতহে আছে পিটুৰ ওচৰত নাই নহয় তই মোকতো মই ধৰিলোৱেই বছৰ ওচৰতে আছে তই গৈ পেলাই পিটুক ধৰি আনিলেই হ'ব বছে মানে দুইটাকে একেলগে তেলত ফ্ৰাই কৰিম কৈছে তই জালৈ দি যা আৰু এটা কথা তই গৈ পেলাই ৰাস্তাত ফোনত কথা পাতি নাথাকিবি চিধা গৈ পেলাই পিটুক ধৰি আন